নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজিৰ ভিডিঅ'টো এতিয়াৰ পৰাই আৰম্ভ কৰিছোঁ। আজি আহি আছে বাহঁত আৰু ভাবিলোঁ এটা ভ্লগকে বনাই দিওঁ। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মা আৰু মই ভাতৰ যোগাৰ কৰি আছোঁ, তো শেষলৈকে চাই থাকিব ভিডিঅ'টো। আৰু এইফালে এয়া মাহৰ দালি তিয়াই থৈ দিছে আৰু এইফালে কৰ্ফুল কাটি থৈ দিছে। আৰু এইফালে এয়া হৈছে মাংস। সেইফালে একদম ধুনীয়াকৈ আদা নহৰু পিছাও হৈ গ'ল। আৰু এইফালে মই মাংসখিনিত হালধি নিমখ দি আৰু মছলাখিনি দি সানি আছোঁ। আৰু এতিয়া মই মাংস বনাবলৈ লৈছোঁ। আজি মাংসখন ময়ে বনাম, কাৰণ বাইদেৱে মোক কৈয়ে থাকে মই বোলে তাইক বনাই নোখোৱাওঁ। সেইকাৰণে আজি ভাবিলোঁ মাংসখন ময়ে বনাওঁ। আৰু এইফালে মাৰ কৰ্ফুল ভাজা হৈ গ'ল। আৰু এয়া হৈছে মাহৰ দালি। মানে বাইদেৱে বহুত ইচ্ছা কৰি থাকে মাহৰ দালি খাব, তো আজি মাহৰ দালি বনাইছে। আৰু মাছৰ আঞ্জাখন বনাব আছে। এইফালে বেঙেনা কাটি থৈ দিছে, বেঙেনা ভাজিব। আৰু এইফালে ভাত বহাই দিছে। আৰু এয়া মোৰ মাংসখন বনোৱা হৈ গ'ল। আৰু এয়া বাইদেউহঁতো আহি পালে হ'ল আধা ঘণ্টামান, কিন্তু সেইখিনি সময়ত ভিডিঅ' কৰিব নোৱাৰিলোঁ। মানে যিগতিকে মানে 1-1:30মান বাজিছিলে আৰু ভোকো লাগিছিল। আমিও ৰখি আছিলোঁ ভাত খাবৰ কাৰণে। সেইকাৰণে একেবাৰে ভাত খোৱাতে লগ পালোঁ আপোনালোকক। আৰু এতিয়া আমি একদম ভাত পানী খাই আজৰি হৈ ল'লোঁ। আৰু এয়া হৈছে আমাৰ ধুনু বাবা, বহুত কিন্তু বৈজ্ঞাত হৈছে আগতকৈ। আজিৰ ভিডিঅ'টো গধূলিৰ চাহকাপেৰে সমাপ্ত কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বাই বাই।